নমস্কাৰ সকলোকে। আজি এটি খুব ধুনীয়া পৰিৱেশৰ মাজত আছোঁ, সেইবাবে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আজি আমাৰ বাবে এটি খুব বিশেষ দিন আচলতে, সেইবাবে ইয়ালৈকে আহিলোঁ। কিয় বিশেষ দিন আৰু ক'লৈকে আহিছোঁ এই সকলোখিনি জানিবলৈ আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টোত গোটেইখিনি ভিডিঅ' কৰা হোৱা নাই, যদিও যিখিনি কৰিছোঁ সেইখিনিকে আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো কেনে পায়, কেনে লাগিছে পৰিৱেশটো গোটেইখিনি জনাব। যিসকলে আহিছে ইয়ালৈকে তেওঁলোকে চাগে গমেই পাইছে আমি ক'ত আছোঁ। হয়, আমি সৰভোগৰ গৰখীয়া থানত আছোঁ। আচলতে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, অহা হোৱা নাছিলে। আজি আহিলোঁ ফাইনেলি, খুব বেছি ভাল লাগিলে। পৰিৱেশটো চাওকচোন। ইয়াতে আচলতে খোৱাৰো ব্যৱস্থা কৰা হয়, মানে যিসকলে হোটেলত খাব নিবিচাৰে এনেকুৱা ধৰ্মীয় অনুষ্ঠানত আহি তেওঁলোকে ইয়াতে খাব পাৰে। সামান্য এটা মাননি লয় তেওঁলোকে, তাত খোৱাৰ ব্যৱস্থা কৰিছে। সেইটো সুবিধা কৰি দিয়া হৈছে ইয়াতে। আৰু বাকী মই গোটেইখিনি ভিডিঅ' কৰা নহ'ল, যিখিনি ভিডিঅ' কৰিছোঁ সেইখিনি আপোনালোকৰ ওচৰত আগবঢ়াই দিছোঁ। গোটেই চাৰিওকাষটো খুব ভাল লাগে। মই এটা ছাইডৰ ফালেহে ভিডিঅ'খিনি কৰিলোঁ, বাকীখিনি কৰা নহ'লে। চাই যাওকচোন ভিডিঅ'টো। তাৰপিছত এই গছডালত চাৰিওফালে গামোচা বান্ধিছে। গছডাল সঁচাকৈ খুব ভাল লাগিছে। চাৰিওফালে গামোচাবিলাক বান্ধি দিয়া হৈছে। ইয়াতে হেনো গামোচা বান্ধি কিবা মনৰ আশা থাকিলে সেইখিনি ক'লে হেনো পূৰণ হয়। সেই বিশ্বাসেৰে ময়ো তাতে এখন গামোচা বান্ধি দিলোঁ। চাওকচোন গছডাল কি ধুনীয়া লাগিছে। খুব ডাঙৰ গছডাল, সেইকাৰণে ঠাইখিনি খুব ঠাণ্ডা পৰি থাকে। চাৰিওফালে গামোচা বান্ধি দিছে। এতিয়া আহকচোন কথাটো কওঁ কিহৰ কাৰণে আজি দিনটো আমাৰ বাবে বিশেষ। আজি হৈছে আমাৰ দুয়োজনৰ বাবে আজি এই দিনটো বিশেষ হয়। আজি আমাৰ বিবাহ বাৰ্ষিকী, সম্পূৰ্ণ 2টা বছৰ পাৰ কৰিলোঁ একেলগে। আশা কৰিছোঁ আহি থকা দিন কেতিয়াও এনেদৰেই সুখ দুখৰ মাজেৰে দুয়ো একেলগে পাৰ কৰিম। আপোনালোকেও আশীৰ্বাদ কৰিব। তাৰপিছত ওচৰতে এখন পাৰ্ক আছিলে, চিলড্ৰেন পাৰ্ক, তালৈকে আমি গ'লোঁ। তাতে কিছু সময় থাকিলোঁ। চাওকচোন সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশটো খুবেই বেছি ভাল লাগিলে। তাতে আমি এনেকৈ ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। এনেকৈ কৰি কিছু সময় বহিলোঁ থাকি। তাৰপিছত আমি যিহেতু ট্ৰেইনেৰে গৈছিলোঁ, গতিকে ট্ৰেইনতে আহিব লাগিব, ট্ৰেইন পাব লাগিব। সেইবাবে আমি তাতে তেনেকৈ খোৱা লোৱা কৰি সৰভোগৰ ষ্টেচনলৈকে আহিলোঁ। তাৰ পৰা আমি ট্ৰেইনেৰে ঘৰলৈকে উভতিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আকৌ লগ পাম। ধন্যবাদ।